जोंनि बिफा महात्मा गान्धीनि हिंसा गैयै खान्थिजों दैदेननाय उदांस्रि सोमावसारनायनि उनाव 1947 मायथाइनि 15 आगस्तखालि जोंनि बे हादरा उदांस्रि मोननो हायो। बे जोहोलाव आरो जोहोलावजोफोराबो गावसोरनि जिउखौ बावलांदोंमोन। बिथांमोननि गेजेराव जों दिनै मनिराम देवान, कुशल कुमार, पिउली फुकन, रतन कछारी, लेरेला कछारी, भगेश्वर फुकन, सम्बोधन कंला, तिरथ सिंह मोननि मुंखौ मुंख'नो हायो। बिथांमोननि जिउ बावसोमनायनि गेजेरजों जों दिनै जोंनि उदांस्रिखौ मोननो हायो आरो बिनि जाउनाव जों उदां भारतनि उदां नोगोरारि जानो हायो। दिनैनि बे गोथार सानाव आं बिथांमोनखौ गोसोखाङो आरो सिबिनायजों बावो। আজি এই মহান দিনত আমি সকলোৱে জানো যে আমাৰ দেশখন 200 বছৰতকৈ অধিক সময় ব্ৰিটিছৰ অধীনত আছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংসা নীতি আৰু নেতৃত্ব চলা স্বাধীনতা আন্দোলনৰ ফলত 1947 চনৰ 15 আগষ্টত আমাৰ দেশখন স্বাধীনতা লাভ কৰে। এই স্বাধীনতা আন্দোলনত দেশৰ বহুকেইগৰাকী মহান ব্যক্তিয়ে নিজৰ জীৱন ত্যাগ কৰিবলগা হৈছিল। অসমৰ বিভিন্ন প্ৰান্তৰ বহু স্বাধীনতা সংগ্ৰামীও দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁলোকৰ ভিতৰত মনিৰাম দেৱান, কুশল কোঁৱৰ, পিউলী ফুকন, ৰতন কছাৰী, লেৰেলা কছাৰী, ভগেশ্বৰী ফুকনি, সম্বোধন কংল আৰু তিৰথ সিং আদি অন্যতম। তেওঁলোকৰ আত্মত্যাগৰ ফলতে আমি আজি এখন স্বাধীন দেশৰ স্বাধীন নাগৰিক হিচাপে জীয়াই থাকিবলৈ সক্ষম হৈছোঁ। আজিৰ এই পবিত্ৰ ক্ষণত মই তেওঁলোকক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। দেশৰ স্বাধীনতা সুৰক্ষিত আৰু সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে। দেশৰ বহু মহান ব্যক্তিয়ে এই দায়িত্ব পালন কৰি আত্মনিয়োগ কৰি আহিছোঁ। তেওঁলোকে আমাৰ সংবিধান প্ৰস্তুত কৰিছিল, গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল আৰু আইনৰ শাসন প্ৰয়োগ কৰিছিল। এই মহান ব্যক্তিসকলৰ প্ৰতিও মই মোৰ আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। সন্মানীয় ৰাইজ, আজিও নতুন ভাৰত গঢ়াৰ লক্ষ্যৰে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ধমকি নৰে কঠোৰ পৰিশ্ৰমেৰে দেশ আৰু ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰি আহিছে। একেদৰে আমাৰ BTC চৰকাৰেও অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিশীল নেতৃত্বত প্ৰধানমন্ত্ৰীৰ শক্তিশালী আৰু নতুন ভাৰত গঢ়াৰ এই একে দৃষ্টিভংগীৰে অনুপ্ৰৱিত হৈছে। প্ৰতিটো ক্ষেত্ৰতে আমাৰ BTC অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে সকলোকে লগত লৈ নিৰন্তৰভাৱে কাম কৰি আহিছে। শ্ৰদ্ধেয় ৰাইজ, আমি আজি সকলোৱে জানো যে অসমত তথা BTC অঞ্চলত শান্তিপূৰ্ণভাৱে আজি কাম চলি আহিছে আৰু বিগত দিনতো এই অঞ্চলত শান্তি একতা বজাই ৰাখি এই অঞ্চলৰ উন্নয়নৰ কাম কৰিবৰ কাৰণে আমি হাতত লৈছোঁ। ইতিমধ্যে আপোনালোকে জানে এই বছৰৰ পৰাই আমি ওদালগুৰি জিলাত মিনি ছেক্ৰেটাৰিয়েট সংস্থাপন কৰিছোঁ আৰু কামটো আৰম্ভ কৰিছোঁ। ইয়াৰ লগতে আমি BTC অঞ্চলত বিভিন্ন ঠাইত আমাৰ উন্নয়নৰ কাৰণে বহুত আমি প্ৰতিশ্ৰুতি দিয়া মতে আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম। আপোনালোকে শুনিছে এই বছৰৰ পৰাই এই বছৰত আমি মুম্বাইত নতুনকৈ আমি গেষ্ট হাউচ বনাবলৈ কাৰণে হাতত লৈছোঁ
আপোনালোকে শুনিছে আমাৰ সনকচ নদীৰ ওপৰত নতুনকৈ দলং বনাবৰ কাৰণে আমি হাতত লৈছোঁ। আপোনালোকে শুনিছে আমি বেকী নদীৰ ওপৰত নতুনকৈ দলং বনাবৰ কাৰণে হাতত লৈছোঁ। আৰু বাটত আমি নতুন গেষ্ট হাউচ বনাবৰ কাৰণে হাতত লৈছোঁ। অলৰেডি আমি বাজেট ধৰিছোঁ। ঠিক তেনেকুৱা আমাৰ অৰুণাচল বৰ্ডাৰ আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ ওচৰত আমাৰ গহপুৰত নতুনকৈ গেষ্ট হাউচ কৰিবৰ কাৰণে আমি হাতত লৈছোঁ। গতিকে আমি এই বছৰত আমাৰ যিখিনি বাজেট, এই বাজেটৰ দ্বাৰা দি আমি বেছিকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ, এডুকেশ্যন আৰু হেল্থ ছেক্টৰ আৰু এগ্ৰিকালচাৰ ছেক্টৰত আমি বেছি UPSC, APSCৰ কাৰণে কোচিং দিছিলে ছুপাৰ 50 বুলি, কিন্তু আমি এই বছৰৰ পৰা নতুনকৈ 101 ছুপাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এই কোচিংটো আমি আৰম্ভ কৰিব বুলি আমি ইতিমধ্যে আমাৰ কাউন্সিলত ডিচিশ্যন হৈছে। তেওঁলোক আমি বেছি নকওঁ, বহুত কথা আছে ক'বলৈ। এই বছৰত আপোনালোকে শুনিছে আপাৰ আছামত বহুত বেয়াকৈ শিৱসাগৰ, যোৰহাট, নাজিৰা আৰু চৰাইদেউ এইখিনি অঞ্চলত বেয়াকৈ বানপানী হৈছিল। এই সময়ত আমি বেছি নহ'লেও আমি BTC চৰকাৰৰ পৰা চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডত আমি 50 লাখ টকা আমি BTC ফাণ্ডৰ পৰা আমি সহায় কৰিছোঁ। আৰু ইয়াৰ বাদেও আমি দলৰ পৰা আমি এই বাৰাখান্ত অঞ্চলত যিমান পাৰে আমি সহায় কৰিছোঁ। আৰু আমি কৈছোঁ ফাইনেল ছেটেলমেণ্টত আমি BTC পৰা আৰু যি পাৰে আমি দিবৰ কাৰণে চেষ্টা কৰিব। মুঠতে এনেকুৱা দিন আৰু নাহক, ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। যি ধৰণত বানপানী হৈছে শিৱসাগৰ বা নাজিৰা বা চৰাইদেউত আপোনালোকে সকলোৱে শুনি আছোঁ যে সকলোৱে সহায় কৰক। মই আপোনাক সকলোকে অনুৰোধ কৰিছোঁ যাতে এই বানপানী অঞ্চলত ইফেক্টেড ৰাইজসকলে আগত নিচিনাকৈ যাতে জীৱন নিৰ্বাহ কৰিব পাৰে। আৰু আমি BTC হিচাপেই যিমান পাৰে আৰু সহযোগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। তো আমাৰ এইখিনিয়ে, বতৰটো খুব গৰম, সেইকাৰণে মই ইমান দীঘলীয়া কৰিব বিচৰা নাই। যেন হওক, আমাৰ BTC হিচাপে কৰিব লগা বহুত আছে। এই বছৰত আমি বহুত এডুকেশ্যন বা এগ্ৰিকালচাৰ বা হেল্থ ছেক্টৰত বা কমিউনিকেশ্যন ছেক্টৰত আমি বিভিন্ন ধৰণৰ আঁচনি লৈছোঁ। আপোনালোকে দেখিব। মুঠতে পুঁজি আমি যেনেকুৱা বিচাৰিছিল এনেকুৱা যদিও পোৱা নাই, যিখিনি পাইছে